Hello my dear students, welcome to my YouTube channel Education Assam. আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ প্ৰথম খণ্ড ইতিহাসৰ প্ৰথম অধ্যায় বঙ্গ বিভাজন আৰু স্বদেশী আন্দোলনৰ মোস্ট ইম্পৰ্টেন্ট MCQ। প্ৰতি বছৰত ইয়াৰ পৰা আহি আছে আৰু 2023ত চমুপত্তৰ বেছিকৈ আহিব, গতিকে ভিডিঅ'টো শেষ কৰি চাবা। প্ৰশ্ন: ক্ষুদিৰাম বসুক ফাঁচি দিয়া হৈছিল ক 1911 চনত, খ 1910 চনত, গ 1908 চনত, গ 1909 চনত। শুদ্ধ অপশনটো হ'ব গ 1908 চনত। 2 নম্বৰ প্ৰশ্ন: বন্দে মাতৰম গীতিৰ ৰচক ক বিপিন চন্দ্ৰ পাল, খ বঙ্কিম চন্দ্ৰ চেটাৰ্জী, গ অৰবিন্দ ঘোষ, গ রবীন্দ্রনাথ ঠাকুর। শুদ্ধ অপশনটো হ'ব খ বঙ্কিম চন্দ্ৰ চেটাৰ্জী। 3 নম্বৰ প্ৰশ্ন: মুছলিম লীগ সংগঠন গঢ়ি উঠিছিল 1905 চনত, খ 1906 চনত, গ 1907 চনত, গ 1908 চনত। শুদ্ধ উত্তৰটো হ'ব খ 1906 চনত। 4 নম্বৰ প্ৰশ্ন: বেংগল কেমিকেল প্ৰতিষ্ঠাপক আছিল ক রবীন্দ্রনাথ ঠাকুর, খ অরবিন্দ ঘোষ, গ সুরেন্দ্রনাথ ব্যানার্জী, গ আচার্য প্রফুল্ল চন্দ্র রায়। শুদ্ধ উত্তৰটো হ'ব গ আচার্য প্রফুল্ল চন্দ্র রায়। 5 নম্বৰ প্ৰশ্ন: বঙ্গ বিভাজন কাৰ্যকৰী হৈছিল ক 1903 চনত, খ 1904 চনত, গ 1905 চনত, গ 1906 চনত। শুদ্ধ অপশনটো হ'ব গ 1905 চনত। 6 নম্বৰ প্ৰশ্ন: ব্ৰিটিছ চৰকাৰে বংগভংগ আঁচনি বাতিল কৰিছিল ক 1911 চনৰ 2 ডিচেম্বৰ, খ 1911 চনৰ 16 অক্টোবৰ, গ 1912 চনৰ 2 ডিচেম্বৰ, গ 1920 চনৰ 2 ডিচেম্বৰ। শুদ্ধ উত্তৰটো হ'ব ক 1911 চনৰ 2 ডিচেম্বৰ। 7 নম্বৰ প্ৰশ্ন: কোন ব্ৰিটিছ শাসকৰ দিনত বংগ বিভাজন আঁচনিখন কাৰ্যকৰী হৈছিল ক লৰ্ড মিণ্টো, খ লৰ্ড কাৰ্জন, গ লৰ্ড হেষ্টিংছ, গ লৰ্ড ক্লাইভ। শুদ্ধ উত্তৰটো হ'ব খ লৰ্ড কাৰ্জন। 8 নম্বৰ প্ৰশ্ন: ভাৰতীয় জাতীয় কংগ্ৰেছ স্থাপন কৰা হৈছিল ক 1984 চনত, খ 1986 চনত, গ 1927 চনত, গ 1985 চনত। শুদ্ধ উত্তৰটো হ'ব গ 1985 চনত। 9 নম্বৰ প্ৰশ্ন: 1906 চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন কোন আছিল ক লৰ্ড কাৰ্জন, খ লৰ্ড মিণ্টো, গ লৰ্ড ৰিপন, গ লৰ্ড কৰ্ণৱালিছ। শুদ্ধ উত্তৰটো হ'ব খ লৰ্ড মিণ্টো। 10 নম্বৰ প্ৰশ্ন: ৰাওলাট আইনখন কাৰ শাসনকালত প্ৰৱৰ্তন হৈছিল ক লৰ্ড মিণ্টোৰ, খ লৰ্ড কৰ্ণৱালিছৰ, গ লৰ্ড জেমছফৰ্ডৰ, গ লৰ্ড ৰিপন। ৰাইট অপশনটো হ'ব গ লৰ্ড জেমছফৰ্ডৰ। আজিৰ ভিডিঅ'টো এইখিনি। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে চেনেলটো লাইক দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমাৰ বন্ধুসকলক শ্বেয়াৰ কৰিবা। ধন্যবাদ।